মীন পালনেৰে উজ্বলি উঠিছে গীৰ্জা প্ৰসাদ দলে। যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস গীৰ্জা প্ৰসাদ দলে। ধেমাজি জিলাৰ বৰদৰণি উন্নয়ন খণ্ডৰ লতাক পঞ্চায়তৰ বাসিন্দা গীৰ্জা প্ৰসাদ দলে এক নতুন দিনৰ সূচনা কৰিছে। প্ৰায় ২৬ বিঘা মাটিত মীন পালন কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে তেখেতে। যোৱা বছৰত তেখেতে প্ৰায় ১০ লাখ পোনা আৰু ১০৪ কুইণ্টল মাছ উৎপাদন কৰিছে। এনেকৈ গীৰ্জা প্ৰসাদ দলৰ বাটেৰে আগবাঢ়ি আহক আৰু বহুজন। নমস্কাৰ, মোৰ নাম শ্ৰী গীৰ্জা প্ৰসাদ দলে। মই ধেমাজি জিলাৰ বৰদৰণি উন্নয়ন খণ্ডৰ অন্তৰ্গত লতাক পঞ্চায়তৰ নিবাসী হওঁ। ২৬ বিঘা মাটিশালীত এই মীন পালনৰ পদক্ষেপটো গ্ৰহণ কৰিছোঁ আৰু ১২ বিঘাৰ মানে ১২টা নাৰ্চাৰী পণ কানিলোঁ আৰু এই নাৰ্চাৰীৰ পৰা এতিয়া মোৰ পোনাৰ উৎপাদন যোৱা বছৰ মই ১০ লাখ পোনা উৎপাদন কৰিছোঁ আৰু খোৱা মাছ হিচাপে এই ২৬ বিঘা পুখুৰীৰ পৰা মই ১০৪ কুইণ্টেলকৈ উৎপাদন কৰিছোঁ। ২০১৮-১৯ বৰ্ষত ধেমাজি জিলা মীন বিষয়া লাগাচুং ছাৰে আমাক এটা ফিছ হেচাৰী দিলে আৰু এই তেতিয়াৰ পৰাই আমাৰ মানে বিশেষকৈ মীন পালনৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছোঁ। এই চেগতে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰোঁ